নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আনিছোঁ পিয়ৰটাছৰ কেইযোৰমান নতুন ডিজাইনৰ যোৰা। ডিজাইনটো যিহেতু নতুনকৈ বনাই থকা হৈছে আমাৰ শালঘৰত, ভালেমান কেইযোৰ কাটিছে, সেইবাবে ডিজাইনটো লৈ আহিছোঁ আপোনালোকৰ মাজত। কাৰোবাৰ যদি এনেধৰণৰ ডিজাইন প্ৰয়োজন হয় মোৰ লগত কণ্টেক্ট কৰিব। মোৰ কণ্টেক্ট নাম্বাৰ হৈছে 6002517290। প্ৰথম এইযোৰকে লৈছোঁ, একেই হ'ব কিন্তু ফুলৰ কালাৰটো বেলেগ হ'ব। মাজত থাকিব মাল্টি কালাৰৰ বুটা, আগত থাকিব আচল আৰু দীঘল শাৰী থাকিব দুটা। এইখন হৈছে চাদৰখন, বহুতে ধুনীয়া হয় কাপোৰযোৰ। এনেধৰণৰ কাপোৰ আমাৰ শালত বনাই আছোঁ। এইখন হ'ব চাদৰখন আৰু চাদৰৰ লগত থাকিব চাদৰ চাইড পাৰি ৰেড, য়েল্লো, অৰেঞ্জ দি বনোৱা হৈছে। এইখন হ'ব মেখেলা আৰু ব্লাউজৰ পিছত থাকিব পটি এটা। গোটেই কেইযোৰ একেই ধৰণৰে ডিজাইনেই, কিন্তু ফুলৰ কালাৰবোৰ বেলেগ বেলেগ। এযোৰ ৰেড, ব্লেক, য়েল্লো, এযোৰ অৰেঞ্জ, ৰেড, ব্লেক, অৰেঞ্জ, একে ধৰণৰে ডিজাইন হয়। আৰু এনেধৰণৰ কাপোৰ যিবিলাক মানুহে আমাৰ শালঘৰৰ পৰা নিব তেওঁলোকক আমি হ'লচেল প্ৰাইজত দিওঁ। যিবিলাক মানুহে বিজনেছৰ কাৰণে নিয়ে, এইটো চিম্পুল ডিজাইন, যিকোনো এইযোৰ মানুহে পিন্ধিব পাৰিব যিকোনো অনুষ্ঠানতে। চিম্পুল, একেবাৰে ধুনীয়া হয় কাপোৰযোৰ, যিকোনো সময়তে পিন্ধিব পাৰিব। বুটা আছে মাল্টি কালাৰৰ আৰু চাদৰখনৰ ডিজাইনটো নতুন, মানে আগত পুলি দিয়া নাই, ফুল মৰা হৈছে লতা ডিজাইন দি পিনে। যিটো চাদৰ আগত পুলি থাকে কিন্তু এইযোৰত পুলি মৰা নাই, ডিজাইনটো অলপ বেলেগ ধৰণৰকৈ দিয়া হৈছে। বহুতে ধুনীয়া হয় কাপোৰ আমাৰ শালঘৰত। আৰু এইযোৰ হ'ব য়েল্লো, আগত থাকিব বক্স ডিজাইন আৰু সৰু সৰুকৈ থাকিব বুটা। এতিয়া বৰ্তমান এনেধৰণৰ কাপোৰ ভালেমানখিনি ষ্টকত আছে। কাৰোবাৰ যদি প্ৰয়োজন হয় মোৰ লগত কণ্টেক্ট কৰিব। এইখন হ'ব চাদৰখন, বহুতে ধুনীয়া হয় কাপোৰটো। আৰু এনেধৰণৰ কাপোৰ কাৰোবাৰ যদি চাব বিচাৰে আমাৰ শালঘৰত আহি চাব পাৰে আৰু নিজৰ মনৰ পচন্দৰ ডিজাইন দি নিজেই বনাই নিবও পাৰিব।